নমস্কাৰ বন্ধুসকল, এইচ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ঘৰতে কি ধৰণে বিস্কুট বনাব পাৰি। আমি আজি ঘৰতে খুব ধুনীয়াকৈ বিস্কুট বনাইছোঁ। আপোনালোকে এই ধৰণে ঘৰতে খুব সহজে ঘৰতে খুব হেল্ডি বিস্কুট বনাব পাৰে। আৰু কি ধৰণেনো বনাইছোঁ আমি ভিডিঅ'টো তাকে চাওঁ, আহকচোন আপোনালোকে চাওক। আমি তাৰ কাৰণে এটা ডাঙৰ বাটিত আমি লৈ লৈছোঁ 1 বাটি আটা। খোৱাৰ কাৰণে যিটো আটা ব্যৱহাৰ কৰোঁ সেইটো আটাই। তাৰপিছতে লৈ লৈছোঁ আমি 2 বাটি বেচন। আপোনালোকে একে জোখৰ বাটিৰে 1 বাটি আটা আৰু 2 বাটি বেচন ল'ব। এইখিনি লৈ লৈছোঁ আমি আধা চামুচ বেকিং পাউডাৰ আৰু লৈ লৈছোঁ এইখিনি 3/4 1 চামুচ আমাৰ খোৱা ছ'ডা। আমি খোৱা ছ'ডাটো ইউজ কৰিছোঁ। তাৰপিছত লৈ লৈছোঁ ইয়াতে আমি গোটা জিৰা 1 চামুচ, কচুৰি মেথি 1 চামুচ আৰু লগতে আধা চামুচ নিমখ। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী ল'ব পাৰে, গতিকে আমি আধা চামুচ লৈ লৈছোঁ। তাৰপিছত এইখিনি আমি অলপমান এনেকুৱা ধৰণে মিক্স কৰি ল'ম। আৰু তাৰপিছতে আমি দি দিছোঁ ইয়াত 2 চামুচ পৰিমাণৰ ঘি, আমাৰ যিটো খোৱা ঘিটো, আৰু তাৰপিছত দি লৈছোঁ আমি ইয়াতে 3 চামুচ ৰিফাইণ্ড অইল। আমি ৰিফাইণ্ড অইল যদি প্ৰয়োজন হয় আকৌ পিছত এড কৰি ল'ম। আপোনালোকেও এবাৰতে ৰিফাইণ্ড অইলখিনি এড নকৰিব, কাৰণ ৰিফাইণ্ড অইল এবাৰতে যদি বেছি হৈ যায় পিছত আমাৰ যিটো মিক্সটো বেয়া হৈ যাব। গতিকে এনেকুৱা ধৰণে আপোনালোকে অলপমান মিক্স কৰি ল'ব। ৰিফাইণ্ড অইল 3 চামুচ দি আমি চাওক এতিয়া আকৌ যিহেতু শুকান হৈ আছে, এইখিনি আমি আকৌ 2 চামুচ ৰিফাইণ্ড অইল এড কৰি দিছোঁ। ৰিফাইণ্ড অইল এড কৰি আপোনালোকে এনেকুৱা ধৰণে মিক্স কৰি ল'ব। আৰু মিক্স কৰি লোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে টিপি চাব মাজে মাজে। যদি এনেকুৱা ধৰণে টিপি চাওঁতে এনেকুৱা ধৰণে হাতেৰে চাওঁতে যদি গোটা হৈ যায়, গোটা হৈছে, তেতিয়াহ'লে আপোনালোকে গম পাব আমাৰ মিক্স কৰাটো কমপ্লিট হৈ গৈছে। আৰু এইখিনি মিক্স কৰিব নালাগে। এতিয়া আমি ইয়াতে দি দিছোঁ গাখীৰ আৰু চেনিৰ গুড়ি মিক্স কৰি আমি এটা মিশ্ৰণ বনাই লৈছিলোঁ, আমি সেইটো এড কৰি দিছোঁ। আৰু সেইখিনিও আপোনালোকে লাহে লাহেকৈ দি আপোনালোকে এইটো মঠি দিব। আৰু মঠাৰ পিছত এই ধৰণে আপোনালোকে আটা নিচিনা হৈ যাব। গতিকে এনেকুৱা ধৰণে আপোনালোকে মঠি আমি এইখিনি 20 মিনিটৰ কাৰণে ঢাকি ৰাখি থৈ দিছোঁ। আৰু ইয়াতে আমি মাজতে আমাৰ যিখিনি ড্ৰাই ফ্ৰুইটছ আছিল বিস্কুটৰ কাৰণে লোৱা, সেইখিনি আমি দিব পাহৰি গৈছিলোঁ। আপোনালোকে যেতিয়া শুকানতে মিক্স কৰি থাকে তাতে আপোনালোকে ড্ৰাই ফ্ৰুইটছখিনি এড কৰি দিব। আমি গতিকে তেনেকুৱা ধৰণে আমি আকৌ অলপমান মঠি লৈছোঁ। চাওক এইটো অলপমান টাইট হ'ব, একদম ঢিলা নকৰিব, নহ'লে বিস্কুটখন ভাল নহ'ব। আৰু তাৰপিছত আমি কেৰাহীটো গৰম কৰি লৈছোঁ। আৰু কেৰাহীটো জুইত দিয়াৰ পিছত আমি ইয়াতে দি দিছোঁ এইখিনি বালিখিনি আমি খুব ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াৰ যিখিনি সৰু সৰু পাথৰ আছিল, শিল আছিল, আমি সেইখিনি গুচাই লৈছোঁ। লগতে ইয়াত থকা ধূলিখিনিও আমি নোহোৱা কৰি লৈছোঁ। গতিকে এইখিনি বালিখিনি আমি এতিয়া আধা ঘণ্টাৰ কাৰণে আমি খুব ভালকৈ গৰম হ'বৰ কাৰণে ৰাখি থৈ দিম জুইত। আৰু এখন পাতল ঢাকনি এখন ল'ব আপোনালোকে। আৰু এই ঢাকনিখনত আমি এতিয়া চাওক ইয়াতে ৰিফাইণ্ড অইল আমি চাৰিওফালে ঢাকনিখনৰ লগাই লৈছোঁ। আপোনালোকেও তেনেকুৱা ধৰণে আমি সেইখন ৰাখি থৈ দিছোঁ। আৰু এইখিনি আমাৰ যিখিনি বিস্কুটৰ কাৰণে আমি এইখিনি মঠি থৈ দিছিলোঁ, এইখিনি আমি এতিয়া আকৌ অলপ ভালকৈ মঠি ল'ম। চাওক আমি 2 ভাগ কৰি লৈছোঁ, কাৰণ এবাৰতে ডাঙৰ হৈ যায় বহুত বেছি। গতিকে আমি এনেকুৱা ধৰণে খুব ভালকৈ এনেকুৱা ধৰণে আপোনালোকে মঠি ল'ব এইখিনি। চাওক, আৰু তাৰপিছতে এনেকুৱা ধৰণে মঠি লৈ আমি এইখিনি এতিয়া বেলনা এডালেৰে আমি এইখিনি ৰুটিৰ নিচিনাকৈ আমি এইখিনি বেলি ল'ম। বহুত বেছি পাতল নকৰিব। আৰু এই ছাইডত যিবিলাক ভাঙি গৈছে সেইবিলাক চিন্তা কৰিব নালাগে আপোনালোকে। আৰু তাৰপিছত এইখিনি আমি এটা গিলাচেৰে আমি খুব ধুনীয়াকৈ বিস্কুটৰ শ্বেপ দিয়া নিচিনাকৈ আমি এইখিনি ধুনীয়াকৈ কাটি ল'ম। চাওক এনেকুৱা ধৰণে কাটি ল'ব। আপোনালোকে ছাইডৰ এইবিলাক যদি ভাঙি যায় বা ফাটি যায় আপোনালোকে চিন্তা নকৰিব, কাৰণ তেনেকুৱা হয়েই। গতিকে চাওক এইখিনি আমি ইয়াৰ যিখিনি ছাইডৰ এক্সট্ৰা হৈ থাকে এইখিনি আমি ধুনীয়াকৈ গুচাই দিম। গুচাই দিয়াৰ পিছত চাওক এইখিনি ধুনীয়াকৈ আমাৰ বিস্কুটৰ শ্বেপটো লৈছে, বিস্কুটৰ আকাৰত হৈ গৈছে। এইখিনি আমাৰ এনেকুৱা ধৰণে বনাই ল'ব আপোনালোকে গোটেইখিনি। আমি এই ধৰণে আমি গোটেইখিনি বনাই লৈছোঁ। আৰু ইয়াৰ পিছত আমাৰ যিখিনি এক্সট্ৰা আমাৰ ওলাই আছিল বা বিস্কুটখিনি কাটাৰ পিছত যিখিনি আমাৰ এক্সট্ৰা হৈ আছিল, আমি সেইখিনিকো আকৌ তেনেকুৱা ধৰণে একেই ধৰণে আমি সেইখিনিকো এনেকুৱা ধৰণে বেলি লৈ ল'ম। আৰু বেলি লৈ এইখিনিকো আপোনালোকে খুব ধুনীয়াকৈ গিলাচেৰে এনেকুৱা ধৰণে কাটি ল'ব। তো অলপো নষ্ট নহ'ব তেতিয়া। গোটেইখিনি আমি এই ধৰণে এনেকুৱা ধৰণে বনাই ল'ম। ইয়াৰ পিছত আকৌ সেইখিনি মঠিম, আকৌ সেইখিনিৰে এখন ওলাব বা 2খন ওলাব। এই ধৰণে আপোনালোকে গোটেইখিনি এই ধৰণে বেলি মঠি আকৌ বিস্কুটৰ আকাৰখিনি দি ল'ব, আমাৰ যাতে অলপো নষ্ট হৈ নাযায়। আৰু তাৰপিছত আমি তেনেকৈ গোটেইখিনি হোৱাৰ পিছত
আমি এই যিখন পাতল ঢাকনিখনত আমি ৰিফাইন অইল লগাই লৈছিলোঁ আমি তাত গোটেইখিনি আমি বিস্কুটখিনি এনেকৈ দি লৈছোঁ আৰু দিয়াৰ পিছত আমাৰ বালিখিনি আধা ঘণ্টাৰ পিছত গৰম হৈ গৈছে আৰু তাৰপিছত এনেকুৱা ধৰণৰ এখন দি আপোনালোকে এইখন ইউজ কৰিব সবৰে ঘৰত থাকিব আৰু তাৰপিছত তাৰ ওপৰত আমাৰ ঢাকনিখন দি আমি আকৌ এখন ঢাকনিৰে আমি এইখিনি 20 মিনিট 15-20 মিনিটৰ কাৰণে একদম ল' ফ্লেমত আমি ঢাকি দিম আৰু তাৰপিছত 15 মিনিট পিছত আপোনালোকে এইখিনি চাব লুটিয়াই ইয়াৰ এটা ছাইড আমাৰ একদম সিজি গৈছে ধুনীয়াকৈ চাওক আৰু এইখিনি নেক্সট ছাইডটো আমি সিজাৰ কাৰণে আমি এইখিনি উলটাই দিম আপোনালোকে এটা কথাই মনত ৰাখিব এইখিনি সিজাওতে বিস্কুটখিনি বনাওতে আপোনালোকে জুইৰ ফ্লেমটো একদম ল' ৰাখিব নহ'লে ওপৰৰ ভাগটো আপোনালোকৰ জ্বলি যাব আৰু ভিতৰত নিসিজাকেই থাকি যাব সো এইখিনিও আমি আকৌ 10 মিনিটৰ কাৰণে এনেকুৱা ধৰণে ঢাকি থৈ দিম একদম ল' ফ্লেমত আৰু 10 মিনিট পিছত চাওক এইখিনি আমি উঠালো ঢাকনিখন আৰু ঢাকনিখন উঠোৱাৰ পিছত চাওক ধুনীয়াকৈ সিজি গৈছে দুয়োটা ছাইডতে আৰু এইখিনি এতিয়া ঢিলা থাকিব কাৰণ বিস্কুট গৰমতে ঢিলাই থাকে যিমান ঠাণ্ডা হয় বিস্কুটটো সিমান টান হ'ব আৰু লগতে বিস্কুটৰ টেষ্টটোও সিমানে বাঢ়ি যায় ঠাণ্ডা হোৱাৰ লগে লগে সো এইখিনি আমি ধুনীয়াকৈ প্লেট এখনত আমি নমাই লৈছোঁ মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক চাওক কি ধুনীয়া হৈছে তো এই ধৰণে আমি আৰু আমাৰ যিখিনি বাকি আছিল বিস্কুট বনোৱাৰ কাৰণে আমি গোটেইখিনি একে প্ৰচেছতে আমি এনেকুৱা ধৰণে ৰিফাইন অলপমান সানি আকৌ 20 মিনিটৰ কাৰণে ঢাকি থৈ দিম আৰু ঢাকি থৈ দিয়াৰ পিছত এইখিনি আকৌ আমি গোটেইখিনি সিজালোঁ সো আমাৰ পিছৰখিনিও ৰেডি হৈ গৈছে মই গোটেইখিনি ভিডিঅ'টো দীঘলীয়া হ'ব কাৰণে গোটেইখিনি দেখা নাই প্ৰচেছটো একেই আপোনালোকে যদি ভালকৈ অলপমান চাব খোজে ভিডিঅ'টো আকৌ প্ৰথমৰ পৰা ভালকৈ চাব পাৰে গতিকে এই ধৰণে আমি গোটেইখিনি এনেকুৱা ধৰণে বিস্কুটখিনি সিজাই লৈছোঁ চাওক এইখিনি আমাৰ বালিৰ যিটো গৰম ভাৱ হয় ভাৱটোতে সিজা গতিকে এইখিনি কোনো ধৰণৰ তেল বা তেনেকুৱা ধৰণৰ ৰিফাইন ইউজ কৰা নাই গতিকে আপোনালোকৰ স্বাস্থ্যৰ কাৰণেও ভাল এইটো গতিকে চাওক এই ধৰণে আপোনালোকে বনাই ৰাখিব পাৰে মই খুব ধুনীয়াকৈ বনাই ৰাখিছোঁ এইখিনি আমি এতিয়া খুব ধুনীয়াকৈ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈ দিম মই ঠাণ্ডা এতিয়া মই ভাঙি নেদেখুৱা মই ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক এখন ভাঙি দেখুৱাই আছোঁ চাওক ধুনীয়া টাইট হৈয়ে আছে এতিয়া লাহে লাহে আৰু এইখন চাওক মই ধুনীয়াকৈ ভাঙি দেখাইছোঁ আৰু একদম ভিতৰলৈকে খুব ধুনীয়াকৈ এইখন সিজি গৈছে সো আপোনালোকে এনেকৈ বনাব আৰু আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো আপোনালোকে দবাই দিব যাতে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ তাত একদম পোনপ্ৰথমে গৈ পায় কেনে পায় ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব সো আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ